হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকলৈ মই এটা ঔটেঙাৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ৰেচিপিটো ভাল পাব নিশ্চয়। আচাৰৰ এয়া দেখিছে ঔটেঙা লৈ লৈছোঁ ঔটেঙা আচাৰ বনাবৰ কাৰণে। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। এনেদৰে কাটি লোৱা হ'ল। এনেদৰে কটাৰ পাছত একেবাৰে টুকুৰা টুকুৰ কৰি ল'ম। এনেদৰে কৰি ল'লোঁ। তাৰ পাছত এটা বটুৱাত মই পানী গৰম হ'বলৈ দিলোঁ। এয়া দেখিছে নহয়, পানী এনেদৰে দি দিলোঁ। পানীখিনি উতল অহাত নিমখো দিছোঁ মই। তাৰপিছত এনেদৰে ৰ'দত শুকুৱাই ল'লোঁ। ৰ'দত শুকোৱাৰ পাছত এইখিনি হ'ল, ইমানখিনি হ'লগৈ আৰু। আচাৰখিনি বনাবৰ কাৰণে মই শুকান জলকীয়া ইয়াক খুন্দি লোৱা হ'ল আৰু ৰেড চিলি অলপমান লৈছোঁ, জিৰা, ধনিয়া আৰু চব মই অলপ ভাজি লৈ খুন্দি ল'লোঁ মিক্সিত। এয়া হালধি, নিমখ মই বইল কৰোঁতে দিছোঁ, সেইকাৰণে অলপ কমকৈ লৈছোঁ। কেৰাহী এটাত তেল গৰম হ'বলৈ দিলোঁ আৰু তেলখিনি ভালদৰে গৰম হোৱাত দেখিছেনে পূৰা উতল আহিলে তেলখিনি। এতিয়া মই এইখিনি দি দিম। কাটি ৰ'দত শুকুৱাই থোৱা ঔটেঙাখিনি এনেদৰে কেৰাহীত দি দিলোঁ। তেলখিনি বেছি গৰম হৈ গ'ল, সেইকাৰণে মই ঔটেঙাখিনি অলপ জ্বলি যোৱা চান্স থাকিবও পাৰে, সেইকাৰণে মই গেছটো অফ কৰি দিলোঁ। তাৰপিছতে ইফালে মই হালধি আৰু নিমখ দি দিলোঁ। এতিয়া ইয়াত মই বাকী মছলাখিনিও এনেদৰে দি দিলোঁ। মছলাখিনি দিয়াৰ পাছত ভালদৰে এনেদৰে লৰাই দিলোঁ। দেখিছেনে কালাৰটো কিমান ধুনীয়া লাগিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। এই আচাৰটো খাবলৈ বহুতেই ধুনীয়া হয়, আপোনালোকেও বনাই চাবচোন। এয়া আচাৰ ৰেডি হৈ গ'ল আৰু ইয়াত মই এতিয়া অলপ 3 চামুচমান ভিনেগাৰ দিম। তেতিয়া বহুত দিনলৈ বেয়া নোহোৱাকৈ থাকে। আপোনালোকে ভিনেগাৰ নিদিলে নেমু ৰসো দিব পাৰে। ভিনেগাৰ দিয়াৰ পাছত ভালদৰে এনেদৰে লৰাই মিহলাই দিব। আৰু ইয়াত মই অকণমান গুড়ো দিম। গুড়খিনি কেনেকৈ দিলোঁ চাওকচোন। গুড় দিলে খাবলৈ বেছি ভাল হয়, সেইকাৰণে বেছি দিয়া নাই, অলপমানহে দিছোঁ। এই গুড় মই অকণমান এনেদৰে কাটি ল'লোঁ। সেই আচাৰ বনোৱা কেৰাহীটোতে আকৌ গেছটো অন কৰি মই গুড়খিনি দি দিলোঁ। গুড়খিনি সম্পূৰ্ণ যেতিয়া পাক উঠিব, তেতিয়া মই গেছটো অফ কৰি সেই আচাৰখিনি বনাই থোৱা আচাৰখিনিত গুড় দি দিম। গুড় দিয়াৰ পাছত আকৌ মই এইখিনি ভালদৰে মিহলাই দিম। গুড়খিনি আচাৰৰ লগত কিমান ধুনীয়া হৈছে দেখিছেনে কালাৰটো। আপোনালোকে যদি মোৰ এই ঔটেঙা আচাৰৰ ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এইখিনি মই ঠাণ্ডা হোৱালৈকে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পাছত মই বৈয়ামত ভৰাই থ'ম। আজিলৈ আহোঁ।